Hello everyone, welcome to my YouTube channel Assamese Beauty Tips. আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ আহিছো। ভিডিওটো শেষলৈ চাব, তেতিয়া হলে আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। আপোনালোকলৈ এটা অনুৰোধ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে। আজি মই নখত হোৱা বিভিন্ন সমস্যা আৰু তাৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম। ভিডিওটো শেষলৈ চাব, লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আমাৰ সমাজত প্ৰায় দেখা যায় যে পুৰুষ বা মহিলাৰ মুখ বা চুলিৰ যিমান যত্ন লয় সেই হিচাপে নখ বা হাত ভৰিৰ যত্ন নলয়, যাৰ ফলস্বৰূপে আমাৰ নখত বিভিন্ন বেমাৰে আক্ৰমণ কৰি নখবোৰ দেখাত বেয়া কৰে। প্ৰকৃততে নখৰ সৌন্দৰ্যই আমাৰ শৰীৰৰ আভ্যন্তৰীণ সৌন্দৰ্যৰ প্ৰতিফলিত কৰে। ইয়াৰ দ্বাৰা আমাৰ শৰীৰৰ ৰোগ আদি নিৰূপণ কৰিব পৰা যায়। মহিলাসকলৰ ক্ষেত্ৰত দীঘল আৰু পৰিষ্কাৰ নখ সুন্দৰতাৰ সৌন্দৰ্যৰ অন্যতম কাৰণ বুলি ধৰা হয়। নখত বিভিন্ন ইনফেকশন হোৱা দেখা যায়। 1 নম্বৰ বেক্টেৰিয়াৰ পৰা, 2 নম্বৰ ফাংগাল ইনফেকশন, 3 নম্বৰ ভাইৰাছৰ পৰা। আমাৰ কেতিয়াবা কোনো মানুহৰ ক্ষেত্ৰত নখ কলা পৰি ফাটি যায়। নখৰ গুৰিৰ ফাক থাকিলে তাৰ পানীৰ লগত বেক্টেৰিয়া নখৰ ভিতৰত সোমাই যায়। লাহে লাহে নখ ছাল শেষত হাড়ত এটাক কৰে, ফলস্বৰূপে বন কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। এনেকুৱা ক্ষেত্ৰত প্ৰথম অৱস্থাত জেতুকা লগাব লাগে, কিন্তু নেইল পলিচ আমি কেতিয়াও লগাব নালাগে। সূৰ্যৰ পোহৰ নপৰাৰ কাৰণে আমাৰ নখৰ সমস্যা হ'ব পাৰে। নেইল পলিচ লগালেও তাক বেছি দিন ৰাখিব নালাগে। বন্ধু বান্ধৱীসকল, নখৰ কিছুমান এনেকুৱা ৰোগ আছে, এই ৰোগ হ'লে নখৰ গুৰিবোৰ ফাটি যায়, বিশেষকৈ দীঘলকৈ ৰাখিব নোৱাৰি। এনেকুৱা হ'লে নখ চুটিকৈ কাটিব লাগে আৰু হাতত হাতমোজা পিন্ধিব লাগে। 2 নম্বৰ, কিছুমান নখৰ এনেকুৱা বেমাৰ হয়, নখবোৰ একেবাৰে টাইট আৰু কিছুমান একেবাৰে পাতল হ'ব পাৰে। কিছুমান নখ অকৰা হয়, নখ দীঘল হ'লে পাক খাই থাকে। এনে ৰোগ হ'লে তৎক্ষণাত কেয়াৰ কৰিব লাগে। মহিলাৰ ক্ষেত্ৰত ভৰিৰ নখবিলাক কেতিয়াবা হালধীয়া পৰাৰ লগতে কেতিয়াবা খজুৱাই আৰু হালধীয়া পানী বা পুজ ওলায়। কেতিয়াবা আকৌ নখৰ ভিতৰত পকি পুজ জমা হয়। এনে হ'লে ইনফেকশন হোৱা ঠাইত মহানিমৰ পাতৰ ৰস আৰু কেঁচা হালধিৰ ৰস ভালকৈ সমপৰিমাণৰ অতি লৈ কাপোৰ এখনেৰে টাইটকৈ 2 ঘণ্টামান বান্ধি ৰাখিব লাগে। তাৰ পিছত খুলি দি কুহুমীয়া পানীৰে ধুই দিব লাগে। বন্ধু বান্ধৱীসকল, আমাৰ ভৰিৰ নখবোৰত পটককৈ বেক্টেৰিয়া আক্ৰমণ কৰে, কাৰণ ধূলি বালি অনবৰতে লাগি থাকে। ইয়াৰ ফলস্বৰূপে নখত নানান সমস্যাৰ সৃষ্টি হয়। ফাংগাল ইনফেকশনৰ সমস্যাৰ সৃষ্টি হয়। আঙুলিবোৰ খুব বিষায়, আঙুলিৰ লগতে বিষ বাঢ়ে, ফলত নখৰ আকৃতি বাঢ়ি আহে। নখৰ কালাৰ হালধীয়া হয়, কেতিয়াবা বগা হয় অধিক, আৰু কেতিয়াবা গুৰি গুৰি টাইপৰ হয়। এনেকুৱা হ'লে আমি ইয়াৰ ঘৰুৱাভাৱে বেকিং চ'ডাৰ লগত 2 চামুচ কেঁচা হালধিৰ ৰস মিহলাই এটা পেষ্ট বনাই আমি সেই ঠাইখিনিত শুকাই নোযোৱাকৈ ৰাখিব লাগে। তাৰ পিছত ভালকৈ কুহুমীয়া পানীৰে ধুই দি ঘৰতে বনোৱা তেল ব্যৱহাৰ কৰিব লাগে। দিনত 2 বাৰমান ব্যৱহাৰ কৰিলে বহুতো ভাল ৰিজাল্ট পোৱা যায়। 5 নম্বৰ, বেছিকৈ জোতা পিন্ধি থাকিলেও আমাৰ ফাংগাল ইনফেকশন হ'ব পাৰে। দীৰ্ঘতম সময়ত মোজা পিন্ধি থাকিলেও ঘামৰ ফলত ফাংগাল আক্ৰমণৰ হ'ব পাৰে। এই ৰোগ হ'লে নখৰ ৰং একেবাৰে সলনি হয়, বেয়া গোন্ধায়, বিষায় আৰু নখ বেয়া হয়। এনেকুৱা হ'লে অলিভ অইলৰ লগত হালধিৰ ৰস মিহলাই লগালে নখবোৰৰ ৰোগ নিৰাময় কৰিব পাৰি। বন্ধু বান্ধৱীসকল, নখৰ ইনফেকশন হ'লে আমি কিছুমান কথালৈ গুৰুত্ব দিব লাগে। 1 নম্বৰ, নখ চুটিকৈ কাটিব লাগে। 2 নম্বৰ, পানী আৰু সাৰ থকা চাবোন আমি ব্যৱহাৰ কৰিব নালাগে। 3 নম্বৰ, চুলি চুব নালাগে। 4 নম্বৰ, সদায় চাফ চিকুণকৈ থাকিব লাগে। গোবৰ ইত্যাদি হাতত লগাব নালাগে বা ভৰিত লগাব নালাগে। এণ্টিবেক্টেৰিয়া, এণ্টি ফাংগাল বা এণ্টিভাইৰেল বস্তু ব্যৱহাৰ কৰিব লাগে। লগতে নহৰুৰ ৰসৰ লগত নাৰিকলৰ তেল গৰম কৰি ঠাণ্ডা কৰি এটা বটলত ভৰাই লৈ তাৰ পৰা অকণ উলিয়াই ব্যৱহাৰ কৰিব লাগে। এনেকুৱা কৰিলে আমাৰ নখবোৰ খুব মজবুত হয়, লগতে বিভিন্ন বেক্টেৰিয়াৰ পৰা নখক আমি ৰক্ষা কৰিব পাৰোঁ। 7 নম্বৰ, বেক্টেৰিয়াৰ সমস্যা হ'লে জেতুকা লগাব লাগে। জোতা সদায় ৰ'দত বা বতাহত লগাই পিন্ধিব লাগে। সপ্তাহত এদিন জোতা ভালকৈ ধুই ডেটল পানীৰে শুকাব লাগে। মোজা ডেইলি ধুব লাগে। ইয়াৰ বাহিৰেও আমাৰ নেইল কাটাৰ বা ব্লেড
নখ কাটাৰ বাবে আনৰ দ্বাৰা ব্যৱহাৰ কৰিব নালাগে আৰু নখবিলাক ডাঠকৈ ৰাখিব নালাগে। ইয়াৰ উপৰিও আমি কুহুমীয়া পানী গৰম কৰি এটা গামলাত ৰাতি সদায় শোৱাৰ আগতে নেমুৰ ৰস আধা কাপ, এচিকুট নিমখ, 2 চামুচ মাইল্ড শ্বেম্পু মিহলাই আমি প্ৰতিদিন ৰাতি শোৱাৰ সময়ত আমাৰ ভৰি বা হাত দুখন 10 মিনিট তিয়াই ৰাখিব লাগে। তাৰপিছত ব্ৰাছৰ সহায়ত ঘঁহি ধুনীয়াকৈ আমি চাফা কৰিবলৈও ফাংগাল ইনফেকশ্যনৰ পৰা হাত সাৰিব পাৰোঁ। তাৰপিছত ভৰি দুখন খুব লাহেকৈ টাৱেলৰ সহায়ত মচি দিব লাগে। পিছত নাৰিকলৰ তেল বা বাদামৰ তেলেৰে আমি ভৰি দুখন বা হাত দুখন মালিচ কৰিব লাগে। এনেকুৱা কৰিলে আমি বহুতো সুফল। বন্ধু বান্ধৱীসকল, নখ সুস্থ কৰি ৰাখিবলৈ গাখীৰ, মাছ, দৈ, পনীৰ, বুট, নাৰিকল, আপেল, শামুক, জিকা, পটল, ফুল আদি প্ৰচুৰ পৰিমাণে খাব লাগে। নখত পেক লগাব লাগে। গৰম তেল লৈ ৰেগুলাৰ পাৰিলে মালিচ কৰিব লাগে। উপায় অৱলম্বন কৰিলেও আমি নখত হোৱা নানা সমস্যাৰ পৰা হাত সাৰিব পাৰোঁ। বিশেষকৈ কলা পৰা, নখ ভাগি যোৱা আদি সমস্যাৰ পৰা আমি হাত সাৰিব পাৰোঁ। যদি হাত বা নখৰ সমস্যাসমূহ সোনকালে আঁতৰ কৰিব বিচাৰে তেতিয়াহ'লে প্ৰতি মাহৰ 15 দিনৰ মূৰে পেডিকিউৰ বা মেনিকিউৰ কৰি ল'ব পাৰে আপোনালোকে এজনে অভিজ্ঞ বিউটি থেৰাপিষ্টৰ ওচৰত গৈ। বন্ধু বান্ধৱীসকল, যদি কাৰোবাৰ ডায়েবেটিছ বা লিভাৰৰ প্ৰব্লেম আছে তেতিয়াহ'লে আপোনালোকে এজন ভাল ডক্তৰৰ লগত গৈ পৰামৰ্শ ল'ব পাৰে। যিহেতু এই দুবিধ বেমাৰ হ'লে নখৰ কলা পৰা বা ফাটি যোৱা, নখ বগা পৰা, গুৰি হৈ যোৱা প্ৰব্লেমটো অধিক হয়। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।